আজি আমি চিৰিয়াখানা চাবলৈ আহিলোঁ পেহীয়ে খুৰীমাক আৰু কণমানি কেইটাৰ লগত চিৰিয়াখানাৰ ভিতৰলৈ আহি দেখিলোঁ ইমান যে টিকেটৰ বাবে লাইন আমি বাহিৰতে অপেক্ষা কৰি ভাগৰি গ'লোঁ দেউতাকে টিকেটৰ বাবে ৰৈয়ে আছে কণমানি কেইটাও যে ইমান খেলিবলৈ ধৰিলে ইমান যে দৌৰা-দৌৰি কৰিছে ইয়াত উঠিছে ইটো লাৰিছে বিহুজনীয়েতো আৰু এইকেইটাতকৈ বেছি বাধা কৰিলে একো নুশুনে দৌৰি দৌৰি পৰিয়ে গ'ল যায় এই চান্সতে তাই এবাৰ দেউতাক আইচক্ৰীম সুধিবলৈ ধৰিলে দেউতাকে যে পিহুক দাঙি দাঙি কিমান দূৰ যাব মইতো দাঙিব নোৱাৰোৱে জন্তুবোৰ চাবলৈ ধৰিলে আমাৰ জনী এবাৰ দূৰৰ পৰা জেবেৰাটো দেখা পাই চিঞৰ আগৰ দৰে বিশেষ জন্তুবোৰ নাই এজনী এবাৰ হিৰণ চাই গ'লে বহুকেইটা হিৰণ বুলি ক'ব ধৰিছে আৰু হিৰণ চাবলৈ গ'ল এইজনী এবাৰ দেখিছেনে দাউৰি দাউৰি এইবাৰ আমি আগবাঢ়িলোঁ বাঘ চাবলৈ কিন্তু বাঘকেইটা দেখুৱাব নোৱাৰিলে খোজকাঢ়ি ভাগৰি এইবাৰ বালি খেলিবলৈ ধৰিলে বিহুজনী যে বালিৰ কাৰণে ইমান পাগলী নহয় বাঘজনী এবাৰ দেখিছেনে যুঁজিবলৈ ধৰিলে তাতে আমাৰ পিহুৱেকৰ দাদাক বৰ ভাল পায় দুয়োজনৰ বৰ মিল আজিও নকৰে এয়া দেখিছেনে আমাৰ পাৰ্টি মামি বগা ফুল চিংচি দিপ্ৰা গোটা টাংলি কামৰি এটা দিলে কেন কি বুলি ক'ব লাগিব আল্লাহ আল্লাহ বুলি কও আল্লাহ 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 পইচা দে পইচা ঠিকে আছে না টকা দিব তেল না কই কাইলৈ বাহিৰলৈ ওলাই আহিলোঁ বাহিৰলৈ ওলাই আহোঁতে গেটৰ সন্মুখত থকা পাৰ্কখন দেখি কণমানিকেইটা দৌৰিবলৈ ধৰিলে ইউজনীয়েতো শ্লাইডাৰ দেখিলে ইমান যে ভাল পায় উঠাত উঠিলে তাই বিৰাট ফূৰ্তিৰে কিন্তু নামিবলৈ ভয় খায় দেউতাকে ধৰি দিয়াত সাহস পাই তাই নামিলে
এনেদৰে অকণমান পাৰ্কখনত খেলি আমি ঘৰলৈ ওলাই আহিলোঁ।